নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম ইডলি। কেনেকৈ বনাওঁ চাই থাকক সকলোৱে। মই ইয়াত বাকলি নথকা মাহৰ দালিটো লৈছোঁ 1 গিলাচ আৰু লৈছোঁ চাউল 1.5 গিলাচ। এইখিনি মই ভালদৰে ধুই লৈছোঁ। এইখিনি মই ভালদৰে 3 ঘণ্টামান পানীত তিয়াই থৈছোঁ। তিনি ঘণ্টামান পিছত এইখিনি ভালদৰে সিজি গৈছে। এটা মই মিক্সিৰ জাৰ লৈছোঁ, তাতে এইখিনি অলপ অলপকৈ দিম মই দি এইখিনি পিচি ল'ম। এই মিক্সিৰ জাৰটোত ইয়াত অকণমান পানী দিছোঁ, দি এইখিনি মই ভালদৰে পিচি ল'ম। এইখিনি পিচি লোৱাৰ পিছত এনেকুৱা হৈছে। বহুত পানীও দিয়া নাই, একদম গোটাও হোৱা নাই, একদম পনীয়াও হোৱা নাই। এইখিনি এনেকুৱা হৈছে। ইয়াত অলপমান পানী দিছোঁ, দি এইখিনি মই ভালকৈ মিক্স কৰি গোটেই ৰাতিটোৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম। এইখিনি চাওক, বহুত পাতলো হোৱা নাই, ডাঠো হোৱা নাই। এইখিনি মই এতিয়া গোটেই ৰাতিটোৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম। নেক্সট দিনাখন ৰাতিপুৱা এইখিনি চাওক ডাঠ হৈ গৈছে। ইয়াত ভালদৰে মই মিক্স কৰি দিছোঁ। এতিয়া ইয়াত দিম মই ছ'ডা দিম অলপমান, খোৱা ছ'ডাটো, আৰু নিমখ দি দিম। ইয়াত নিমখ দিছোঁ। নিমখখিনি দি এইখিনি ভালদৰে মিক্স কৰি দিম। ভালদৰে মিক্স কৰি দিম। এইখিনি ৰেডি। এতিয়া এফালে কুকাৰত 1 গিলাচ পানী দিছোঁ, সেইখিনি গৰম হ'ব দিছোঁ। দি ইয়াত মই কৰচেদি একৰচকৈ দি দিম গোটেইকেইটা। মোৰ গোটেইকেইটা দিয়া হ'ল, এইকেইটা ৰেডি। এইকেইটা এতিয়া মই কুকাৰত দি দিম। পানীখিনি মোৰ গৰম হৈছে। ওপৰৰ পৰা ঢাকনিখন মাৰি নিদিওঁ, এনে ওপৰতে দি দিম ঢাকনিখন কুকাৰৰ। দি এফালে মই সম্ভাৰ বনোৱাৰ কাৰণে ইয়াত বুটৰ দালি লৈছোঁ 1 গিলাচ। এইখিনি ভালদৰে ধুই মই 2-3টা চিটি যোৱাৰ কাৰণে গেছত দি দিছোঁ। এফালে কেৰাহীত দি দিছোঁ তেল, দি বেহৰ, শুকান জ্বলা, নৰসিংহৰ পাত আৰু ইয়াত দিছোঁ গোটা ধনিয়া। ইয়াতে পিঁয়াজ দি দিছোঁ, দি এইখিনি মই অলপমান ফ্ৰাই কৰি ল'ম। ইয়াতে বিলাহী এটা দি দিছোঁ মই, হালধি গুড়ি, ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়া দি দিছোঁ, নিমখ দি দিছোঁ। দি এইখিনি মই অলপমান হালধীয়া হোৱালৈকে ফ্ৰাই কৰি ল'ম। লৈ ইয়াত মই পানী দি দিম, 1/2 গিলাচ পানী দি দিম। এইখিনি উতলিছে, এইখিনি হৈ গৈছে, সিজি গৈছে ধুনীয়াকৈ। ইয়াত এতিয়া দালিখিনি, বুটৰ দালিখিনি দি দিম। বুটৰ দালিখিনি দি দিলোঁ। বুটৰ দালিখিনি দি উতলিব দিছোঁ 3 মিনিটমান। উতলাৰ পিছত দালিখিনি ৰেডি। এইখিনি ছাইডত ৰাখি দিছোঁ। এইফালে মোৰ ইডলিকেইটা হৈ গৈছে। এয়া চাওক, গোটেইকেইটা এটা সাজত মই উলিয়াই লৈছোঁ। এইখিনি এয়া চাওক, ইয়াতে চব হৈ গৈছে, কি ধুনীয়া। এয়া চাওক, এইফালে মই কেৰাহীখনত গৰম হ'ব দি তেল দিছোঁ। এইফালে মই কেৰাহীত মিঠাতেল দি দিছোঁ, দি জিৰা দি দিছোঁ, গোটা জিৰা আৰু কেঁচা বাদাম, পিঁয়াজ
আৰু বিলাহী এটা আৰু এমুঠিমান বুটৰ দালি ইয়াত ফ্ৰাই কৰি লৈছোঁ। নিমখ দিছোঁ ইয়াতে, নিমখ দি এইখিনি ফ্ৰাই কৰি লৈছোঁ অলপমান। ফ্ৰাই কৰি লৈ মিক্সিৰ জাৰ এটা লৈছোঁ। মিক্সিৰ জাৰটোত এইখিনি গোটেই দি দিম। ইয়াত পানী দি দিছোঁ অকণমান, দি এইখিনি পিচি লৈছোঁ। ইডলিৰ লগত চাটনি নহ'লে খাইতো ভাল নালাগে। এইখিনি হৈ গৈছে, ইয়াত দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন, খাই কেনেকুৱা লাগে মোক কমেণ্টত জনাব। যদি ভাল লাগিল ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই বন্ধু বান্ধৱী।